সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আগৰটো ভিডিঅ'ত দেখুৱালোঁ আপোনাৰ বাবাথানত সোমাই এতিয়া আহি আছোঁ অৰ্কিড পাৰ্ক। এয়া কাজিৰঙা নেশ্যনেল অৰ্কিড পাৰ্ক পাই গ'লোহি। এইখন চাওক, ৱেলকাম টু লিখা আছে। ব'লক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া এখন মেইন গেট হয়, মেইন গেটৰ মাজেদি এতিয়া আমি সোমাই যাম। এয়া প্ৰথমে আহিছোঁ, এখন অৰ্কিডিয়াম হয়। দাদা কি আছে ইয়াত? আমি এতিয়া ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিছোঁ। দাদা এজন লগ পাইছোঁ, দাদাই অলপ বুজাই দিব ইয়াৰ অৰ্কিডৰ বিষয়ে, মানে কি হয়, কি আছে ইয়াত। দাদা নমস্কাৰ, স্বাগতম জনাইছোঁ। হয়, টোটেল 700 স্পিচিছ আছে। অৰ্কিডবিলাক আমাৰ চব নৰ্থ ইষ্টৰ পৰা কালেক্ট কৰা হয় ন? অঁ, মানে আছামৰো বেছি আছে ন? অসমৰ আছে, মেঘালয় আছে, ছিকিমৰ আছে, অৰুণাচল। হয়, মানে এই অৰ্কিড যিবোৰ প্ৰজাতি আছে, মানে এইবিলাকত পানী অলপ কম লাগে হয় নহয়? পানীটো 30% লাগে। 30% লাগে আৰু ছানলাইটটো 30% লাগে। নেটখন আপুনি চাব। অঁ, এই ওপৰফালে ইয়াৰ নেট দেখিছে, নেট আছে। নেটখন 30%হে ছানলাইটটো আহে। অঁ, আৰু যিটো স্প্ৰিংকলাৰ আছে, স্প্ৰিংকলাৰো আছে ন? ওপৰত আছে, সেইটো ফ'কাছ নাই হয় কেমেৰা। অঁ, তাৰ পৰা স্প্ৰে কৰা হয়। পানীটো স্প্ৰে কৰি থকা হয়। হিউমিড এৰিয়া লাগে, হিউমিড এৰিয়া লাগে ন? মইশ্চাৰ লাগে। অৰ্কিডক মানে মইশ্চাৰ লাগে, সেইকাৰণে অৰ্কিডক আচলতে কি বেছিভাগ অসমতে বেছি। অঁ অঁ অঁ, এইটো পখিলা কপি। অঁ, এইটো আপোনাৰ ডান্সিং লেডি। ডান্সিং লেডি। এইটো আপোনাৰ মাটি নালাগে নি বস্তুটো? এইবিলাকৰ অৰ্কিডত মাটি মানে এই ওপৰত এয়াৰৰ পৰাই চলি আছে? এয়াৰৰ পৰা লয়, জাষ্ট ছাপৰ্টহে লাগে অৰ্কিডক। অঁ অঁ অঁ, অৰ্কিডক আচলতে হৈছে কি পৰজীৱী বুলি নকয়, পৰাশ্ৰয়ী। পৰাশ্ৰয়ী ন? পৰাশ্ৰয়ী। এইখিনি মানে আচলতে কি হয়, অসমৰ মানে গোটেই নৰ্থ ইষ্টৰ বুজাই ইয়াত ক'লেই তেওঁলোকে, নৰ্থ ইষ্টৰ মানে যিখিনি অৰ্কিড আছে সকলোখিনি ইয়াত সংৰক্ষণ কৰা হয়। আৰু প্ৰায়খিনিয়ে মানে আমাৰ অসমৰো আছে, আৰু অসমৰ মেঘালয় তেওঁলোকে আনি ইয়াত সংৰক্ষণ কৰিছে। আৰু এইফালে এইটো এটা অসম জাতীয় সংগ্ৰহালয়। ইয়াত অসমৰ থলুৱা বস্তুসমূহ সংগ্ৰহ কৰা হৈছে। এয়া বাদ্যযন্ত্ৰসমূহ তেওঁলোকে সংগ্ৰহ কৰি ৰাখিছে। প্ৰতিটো জনগোষ্ঠীৰে বাদ্যযন্ত্ৰ ইয়াত দেখিবলৈ পোৱা গৈছে। আৰু এয়া প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ ফটো এনেদৰে সংগ্ৰহ কৰি ৰাখিছে। আৰু এইফালে চাওক, এয়া সাঁচিপাতৰ পুথি, প্ৰকৃত সাঁচিপাতৰ পুথি এয়া। আৰু এয়া টকৌ চৰাই বাঁহ হয়, যিটো বস্তু বৰ্তমান লুপ্তপ্ৰায় হৈ গৈছে। আৰু এইবোৰ সাজপাৰ, থলুৱা সাজপাৰ, অসমীয়া মহিলাসকলে পৰিধান কৰা সাজপাৰ। আৰু এয়া হৈছে অসমীয়াৰ তাঁতশাল, লগতে এইখন কাৰ্বি তাঁতশাল। আৰু এয়া অৰ্কিড পাৰ্কৰ ভিতৰতে আছে আপোনাৰ কেকটাছ মানে এয়া কৃত্ৰিম মৰুভূমি বুলি ক'ব লাগিব, কাৰণ কৃত্ৰিম মৰুভূমি বুলি ক'লেও গত্যন্তৰ কৰা নহ'ব, কাৰণ মৰুভূমিৰ সকলোখিনি উদ্ভিদ তেওঁলোকে ইয়াত সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিছে। এইবোৰ চব বিভিন্ন প্ৰজাতিৰ কেকটাছ হয়। সন্মিলন গোৰ্খা সংগ্ৰহালয় লিখা আছে ইয়াত। ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰোঁ অকণমান। আৰু ইয়াত সোমাই আহিছোঁ গোৰ্খা সংগ্ৰহালয়লৈ। গোৰ্খা মিউজিয়াম হয়। ইয়াত গোৰ্খাসকলৰ সকলো ধৰণৰ সামগ্ৰী, তেওঁলোকৰ ব্যৱহাৰ্য সামগ্ৰী, তেওঁলোকৰ সাংস্কৃতিক যিসমূহ বস্তু আছে, সাংস্কৃতিক পৰিবাহক যিখিনি সামগ্ৰী আছে, সকলোখিনি সামগ্ৰী ইয়াত সংৰক্ষণ কৰা হৈছে। সুন্দৰভাৱে এইবোৰ সংগ্ৰহ
কৰি ৰাখিছে তেওঁলোকে। আপোনালোক ইয়ালৈ আহিলে দেখিবলৈ পাব যে প্ৰত্যেকটো বস্তুৰে তলত তেওঁলোকে এখন নাম ফলক লগাই থৈছে আৰু প্ৰত্যেকটো বস্তুৰে নামসমূহ ইয়াত সুন্দৰভাৱে লিখা আছে। যিহেতু ৰাতিপুৱাৰ পৰা ঘূৰি থকাই হৈছে, ভোক লাগিছে, পেটৰ কথাও চিন্তা কৰিব লাগিব। এয়া খাবলৈ বহিলোঁ, 16টামান চব্জি দিছে, বহুত ধুনীয়াকৈ খাবলৈ দিছে আমাক, খাই লওঁ। এই অৰ্কিড পাৰ্কৰ ভিতৰতে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন হৈ থাকে। এয়া চাওক অসমৰ লোকসংস্কৃতি সত্ৰীয়া নৃত্য, আৰু এয়া কাৰ্বি নৃত্য, আৰু এয়া অসমৰ লোকসংস্কৃতি স্বৰূপ মিচিং নৃত্য। এয়া আমাৰ বিহু। আৰু সকলোৰে অনুৰোধ ৰক্ষা কৰি আমাৰো সামান্য প্ৰতিভা প্ৰকাশ কৰিবলৈ চেষ্টা কৰিলোঁ। নীলা নীলা চৰাই উৰি উৰি যোৱা নাই, নীলা নীলা চৰাই গালত পৰি দলিত পতিত আগুৱাবনি যুগৰ ৰঙা পিলিকতি দিখা জল জল উঠ। আৰু এয়া ল'ৰালিত কৰি অহা ধেমালিবোৰ কেতিয়াও এৰিব নোৱাৰি, তাকে অলপ কৰি চালোঁ। আৰু এই উদ্যানৰ ভিতৰতে এখন আছে বাঁহৰ উদ্যান। বাঁহ মানে বিভিন্ন প্ৰজাতিৰ বাঁহ ইয়াত আছে। এয়া মোৰ লগত আছে উদয় লৈ গৈ আছে। ব'লক প্ৰথমে আমি বাঁহ চাই লওঁ। এইজোপা হ'ল বজাল বাঁহ। বজাল বাঁহ হয় নাই উদয়? বজাল বাঁহ ন? বজাল বাঁহ হয়। বহুত সুন্দৰভাৱে ইয়াত তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে, আৰু বিভিন্ন ধৰণৰ বাঁহ আছে, আপোনালোকে ইয়ালৈ আহিলে চাব পাৰিব। এয়া হালধীয়া বাঁহ, আৰু এয়া জীৱনৰ প্ৰথমবাৰৰ বাবে হালধীয়া বাঁহ দেখিলোঁ। আৰু এইজোপা কলচী বাঁহ। কলচী বাঁহ আজি জীৱনত প্ৰথমবাৰ দেখা পাইছোঁ। এই বাঁহজোপা বহুত এটা কথা আপোনালোকে লক্ষ্য কৰিছেনে? ইয়াত বাঁহনিখন যদিও আছে বহুত সুন্দৰ হয়, সুন্দৰ মানে চাফ চিকুণকৈ ৰাখিছে তেওঁলোকে পৰিৱেশটো। এই ক্ষেত্ৰত মোৰ বন্ধু অংকুৰে দুআষাৰমান ক'ব আপোনালোকক। এটা কথা আটাইতকৈ বেছি ভাল লাগিল সেইটো হ'ল পৰিষ্কাৰ পৰিচ্ছন্নতা। সেইটো হ'ল য'তে যাওঁ ত'তে এটা বাঁহৰ এনেকুৱা টুকুৰি দেখিবলৈ পোৱা যায়। সেয়াত যিমানবোৰ পলিথিন বা যিকোনো অলাগতিয়াল সামগ্ৰী ইয়াত চব পেলাই থোৱা হয়। আচলতে ইয়াৰ সেইটো এটা দিশ, ধনাত্মক দিশ সঁচাকৈ মানিবলগীয়া। সঁচাকৈ আমাৰ যদি সকলোবিলাকতে যদি এইটো পদক্ষেপ গ্ৰহণ কৰে, সঁচাকৈ আমাৰ অসমখন বাকীবিলাকৰ দেশৰ দৰে একেই হ'ব পাৰে। সেয়েহে এইটো পদক্ষেপ লোৱাৰ বাবে আমি সকলোৱে বহুত ভাল লাগিছে এই পদক্ষেপটো দেখি। হয়, নিশ্চয় অংকুৰে কোৱাৰ দৰেই আমি সকলোৱে যদি চফা চিকুণকৈ আমাৰ ঠাইবোৰ ৰাখোঁ, তেতিয়া আমি নিশ্চয় এখন সুন্দৰ অসম গঢ়িব পাৰিম বুলি আশা থাকিল। বন্ধুসকল, ভিডিঅ'টো শেষ হোৱা নাই, মানে আমি এটা মজা জেগালৈ আহিলোঁ। এডোখৰ হাতী পাথৰ নে কি কয়, ভালকৈ নামটো নাজানো বাৰু, কিন্তু জেগাডোখৰ ইয়াত বহুত ধুনীয়া, মানে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য বহুত ধুনীয়া হয়। আচলতে এইটো এটা পিকনিক প্লেচ হয়। কাজিৰঙালৈ যিসকল ব্যক্তি আহিছে নিশ্চয় তেওঁলোকে এই ঠাইডোখৰ চিনি পায়, বহুত ধুনীয়া হয়। আমিও বৰ ধুনীয়াকৈ উপভোগ কৰিলোঁ ঠাইডোখৰ। এয়াই আছিল আজিৰ ভিডিঅ'টো। ইয়ালৈ আহিলোঁ, ইয়ালৈ মানে চিনস্বৰূপে এখন লৈ ল'লোঁ, এখন মিচিং মাফলা এখন ল'লোঁ। তাৰপিছত আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটি প্ৰেছ কৰি দিব। তেতিয়াহ'লে বাই বাই।